আজকের অনুষ্ঠান খুব ঠান্ডা, ভান্ডারায় লোকরা দাঁড়িয়ে আছে, আপনাদের অপেক্ষায় দাঁড়িয়ে আছে। হ্যাঁ, অনেক রাত্র হয়ে গেলে ওনারাও কষ্ট পাবেন, আপনাদেরকেও কষ্ট পাবো। এটা দুনিয়াকে, আমি কিন্তু ডিসিপ্লিন মানুষ, আমি ঠাকুরের মানুষ, হয় না না হয়, আমি ঠাকুরক ভাল পাও, সেই কারণে আমি কাউকে কষ্ট দিব বিচৰা নাই, কেতিয়াও নিবিচাৰো। তাতে কিন্তু মানুহবোৰে ৰৈ আছে যে আপোনালোকে যাব খাব, সেইটোৰ কাৰণে কিন্তু ৱেইট কৰি আছে। আমি বেছি দেৰি কৰিলে তাত দেৰি হ'ব, আপোনালোকৰ ঘৰত যোৱা দেৰি হ'ব, ঠাণ্ডা লাগিব, কালি আকৌ অসুখ হ'ব। সেইকাৰণে আজিৰ অনুষ্ঠানটো আমি ইয়াতে সমাপ্ত কৰোঁ। আপোনালোকে আনন্দ কৰি যাওক, খাওক আৰু আনন্দত থাকিব। জয় গুৰু। ইমান পৰে হোৱাইট বেণ্ডৰ তালে তালে বৰকৈ নাছিলে, হয়নে নাই? হয়নে নাই? আমাৰ ইমান সোনকালে বাৰু মনোজ দাহঁতক যাব দিব ইচ্ছা নাছিলে, আছিলে নেকি? কিন্তু উপায় নাই, তেওঁলোকৰো বহুত কষ্ট হৈছে, 2 ঘণ্টা একেলেঠাৰিয়ে গাই আছে, হয়নে? গতিকে আজিৰ কাৰণে বিদায় দিছো। এবাৰ জোৰকে হাত চাপৰি বজাই দিয়ক ফৰ দ্য হোৱাইট বেণ্ড। আৰু জোৰত আমি সকলোৱে তেখেতক ভাল পাওঁ। যি নহওক, অকণমান সময় ৰৈ দিব। আমাৰ বঙাইগাঁৱৰ পৰা গুৰু ভাইসকল আহিছে, আপোনালোক সকলোৱে ইয়াত সমবেত হৈছে আপোনালোকক বঙাইগাঁৱৰ উৎসৱৰ নিমন্ত্ৰণ জনাবৰ বাবে। অকণমান শুনি যাওক, তেওঁলোক বহু কষ্ট কৰি ইয়ালৈকে আহিছে আপোনালোকক নিমন্ত্ৰণ জনোৱাৰ বাবে। মই বঙাইগাঁৱৰ পৰা অহা দাদাসকলক মঞ্চলৈ আহি নিমন্ত্ৰণৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছো। বঙাইগাঁৱৰ পৰা অহা দাদাসকলক মঞ্চলৈ আহি নিমন্ত্ৰণী পত্ৰ আগবঢ়াবলৈ অনুৰোধ জনাইছো। আৰু এই চগতে আমাৰ সকলোৰে ফালৰ পৰা দ্য হোৱাইট বেণ্ডৰ প্ৰতিগৰাকী শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে পৰম পিতা ৰাতুল চৰণত তেওঁলোকৰ ইষ্টময় জীৱন যাত্ৰা এনেদৰে অবিৰতভাৱে চলি থাকক তাৰে প্ৰাৰ্থনা জনাইছো। আৰু আপোনালোককো জনাইছো অজস্ৰ ধন্যবাদ। এইবাৰ মই বঙাইগাঁৱৰ দাদাসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু অকণমান সময় ধৈৰ্য সহকাৰে তেওঁলোকৰ নিমন্ত্ৰণটো গ্ৰহণ কৰক আপোনালোকে। জয় গুৰু। এই একেই উৎসাহেৰে আমি অহা 23 তাৰিখে উৎসৱ কৰিবলৈ ওলাইছো। ষষ্ঠী শিপালী প্ৰীতি লাগ্নিক আজি ইয়াতে শেষ। আজিৰ পৰা ষষ্ঠী শিপালী, ষষ্ঠী শিপালী। আমি জানুৱাৰী 23 তাৰিখে একে উৎসাহেৰে আনন্দ কৰিম। আপোনালোকে সকলোৱে আহিব, লগতে আপোনালোকৰ পাৰিপাৰ্শ্বিক আপোনালোকৰ যিমান আত্মীয় আছে, যিমান ফোন নম্বৰ চবকে ফোন কৰিব আৰু চবকে লৈ আহিব। বঙাইগাঁও ষষ্ঠী শিপালী উৎসৱ, বঙাইগাঁও চিটলাবাৰী ফিল্ডত আহিব। জয় গুৰু। ধন্যবাদ জ্ঞাপন কৰিছো। আহিবনে আপোনালোক আটাই? এনেকৈ ফূৰ্তি কৰিব লাগিব। জুবিনদাটো জয় হয়ে পাৰিব। যি নহওক, এইবাৰ মই যিহেতু আমি ইমান দিনৰ প্ৰস্তুতি, ইমান দিনৰ কষ্ট, ইমান দিনৰ আশা আকাংক্ষাৰ একেবাৰে অন্তিম সময়ত আহি উপস্থিত হৈছোহি। গতিকে আপোনালোকেও যথেষ্ট সহায় সহযোগিতা প্ৰাৰম্ভিকৰ পৰাই কৰিছে, তাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰীতি লাগ্নিক মহা মহোৎসৱৰ
যিসকল কাৰ্যকৰ্তা পৰিচালনা সমিতিৰ যিসকল সদস্য যিসকল এতিয়া মঞ্চৰ আশে পাশে উপস্থিত আছে তেওঁলোক মঞ্চলৈ আহিব লাগে আৰু তেওঁলোকৰ কৃতজ্ঞতাৰ শৰাইখন আগবঢ়াব লাগে। বুবুল দা, গৌতম দা, তন দা, সবাই মঞ্চে আসো। সবাইকে জয় গুরু। আপনারা সবাই সারাদিন কেমন আনন্দ করলেন? সবাই আনন্দ করেছেন তো? আপনারা কি আনন্দ করেছেন না? যে অবস্থা আমি ঢোকাতে चलो चलो और आप लग चलो लाइव कन्टेन्ट सोलिगासिनो नै गाइस লগতে আমার বাচস্পতি ভাই, ধ্রুবজ্যোতি ভাই, মনীষ ভাই, শান্তনু ভাই, জনাইছো তেখেতসকলে কোনো দেওঘৰৰ পৰা আহি ইমান আশীৰ্বাদত তেখেতসকল আহি जाग्रा 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 बे जायगाया बै नाम्बारालाय माथो राजा बिदिनो ओरैनो नामा बै पेकेट दोननाया मा जाग्रा होननाय नामा जायगा Oh, iya sih. Iya sih. Hah? Lama ya kan? जाग्रा दोनना Lunch packet berapa mau beli? Dalam gini, gini mesti jaga. Macam mau mana? Very.
মই নাজানো যদি কিবা অসুবিধা আছে মই আমাৰ প্ৰতিবছৰ কোকৰাঝাৰৰ দুৰ্গাপূজাৰ মানুহবোৰৰ পৰা আপোনালোকক ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আমি আমি সকলের কাছে ক্ষমা চাইছি পরবর্তী সময়ে আমরা আরো ভাবে বড় পুজোবাদ শ্রী আচার্যদেবের আশীর্বাদ সবাইকে একদম সবাইকে আমার অনুরোধ আপনারা প্রসাদ আমার জীবনে কোনো